Hello friends, welcome to Lemon Vlogs again. আৰু আজি আমাৰ আদৰৰ ভিডিঅ'টো আকৌ পুনৰ আৰম্ভ কৰিলোঁ। Ya অম্বুবাচী মেলাৰ ভিৰ। এতিয়া আমি ৰঙিয়া অভিমুখে আৰম্ভ কৰিলোঁ যাত্ৰা। ৰঙিয়াত আহি চাহ চিংৰা খাই আকৌ আমাৰ যাত্ৰা এয়া ৰঙিয়াৰ বাণিজ্য মেলা এখনত সোমালোঁ। আচাৰ দেখা পাই লোভ সামৰিব নোৱাৰি তিনিবিধ আচাৰৰ কিছু পৰিমাণে কিনি ল'লোঁ। খাবলৈ খুব জুতি। ইয়াত ভেৰাইটিজ টাইপৰ আছে, এনেকুৱা বহল আছে, আলাই থোৱা লাগে, আলাই থোৱা আছে, এনেকুৱা আছে, এনেকুৱা আছে, এনেকুৱা আছে, এনেকুৱা। বাপৰে মজা লাগিছে দেই, এইটো কি ষ্টাইল দিছে। ইয়াৰ পৰা নিবেৰা আহিব লাগিব হা, আৰু এইটো চাৰিকণীয়া কি ষ্টাইল দিছে। এতিয়া মানে টাব অনুযায়ী দামবিলাক হ'ব না, কি কয় টাব অনুযায়ী লাই লওঁ ন, লাষ্টিং কৰিব বেছিকৈ।
ধুনীয়া ধুনীয়া আছে খুবেই ভাল ভাল টাব আছে পিছফালে ফুলটো আৰু ক'ব নালাগে আৰু কিমান আছে বহুত দূৰ লাগি আছে খুব দূৰণি লাগি আছে বাপৰে এয়া খাজানা ফুলৰ খাজানা এখন খুবেই ভাল লাগে চাই এইবিলাক মনোমোহা প্ৰাকৃতিক দৃশ্য এয়া ফুলনিৰ মাজে মাজে ইয়াত ডাঙৰ ডাঙৰ গছ এইটো আইভি ফুল হয় টাবত ডালাই অলপমান তাৰমানে বৰষুণ পাইছোঁ এইটো মই গুৱাহাটীৰ পৰা আনিছোঁ কিনা নাই এইটো আমাৰ এই কাকাহঁতৰ ঘৰত আছে বহুতখিনি জোনালী ৰূপালী নাৰ্চাৰী